নমস্কাৰ যদি আপোনালোকে কোনো ভুৱা প্ৰতিষ্ঠান বা ভুৱা ব্যক্তিক আপোনালোকে টকা দিছিলে বা বিনিয়োগ কৰিছিলে তেনেহলে এই ভিডিওটো আপোনালোকৰ কাৰণে বহুতে বেছি গুৰুত্বপূৰ্ণ হয় ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে ইটোৰ পিছত হিটোৰ বৰ্তমান সময়ত প্ৰবঞ্চনাৰ জাল মেলা প্ৰতিষ্ঠানৰ লগতে ব্যক্তি সন্মুখলৈ আহিছে আৰু তেনে সময়ত বিভিন্নজন ব্যক্তিয়ে বিভিন্ন টকা ইনভেষ্ট কৰি দিছিলে তেনে প্ৰতিষ্ঠান বা তেনে ব্যক্তিক গতিকে তেনে ক্ষেত্ৰত আমি আমাৰ যে পইচা বা যি আপোনালোকে ইনভেষ্ট কৰিছিলে সেই পইচা উভতাই পাবনে নেপায় এনে ধৰণৰ প্ৰশ্ন নিশ্চয় মনত আহে গতিকে আপোনালোকক জনাব বিচাৰিছোঁ যদি আপোনালোকে তেনে ধৰণৰ প্ৰতিষ্ঠানত বা তেনে ধৰণৰ ব্যক্তিক যদি পইচা দিছিলে বা বিনিয়োগ কৰিছিলে তেনেহলে আপোনালোকে আপোনালোকৰ যি পইচা আছে হেয়া ঘূৰাই পৰা সম্ভাৱনা আছে এই সন্দৰ্ভত অসমৰ এটা আগশাৰী নিউজ প্ৰতিষ্ঠানে এটা ভিডিঅ' উপস্থাপন কৰিছিলে য'ত আপোনালোকক জনাইছে যে তেওঁ এখন আইন আছে আৰু সেই আইন অনুসৰি আপোনালোকে আপোনালোকৰ যি পইচা আছে হেয়া কিছু পৰিমাণে হলেও উভতাই পাব পাৰে গতিকে সেই সন্দৰ্ভত কি কৈছে চাই লওক অতিমাত্ৰা মুনাফাৰ আশাত যিসকল বিনিয়োগকাৰীয়ে প্ৰবঞ্চক দীপাংকৰ বৰ্মন নতুবা বিশাল ফুকনৰ দৰে প্ৰবঞ্চকক নিজৰ সাঁচতীয়া ধন জমা দিছিল তেওঁলোকৰ বাবে আছে এটা সুখবৰ কাৰণ তেওঁলোকে তেওঁলোকৰ জমা কৰা ধন উভতাই পাব পাৰে এই সংক্ৰান্তত আছে এখন বিশেষ আইন কি ক'লে এই সম্পৰ্কে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে 2019ত এখন আইন আহিছিলে সেই এক্টতে লিপিবদ্ধ আকাৰত আছে 21 সেকশন 21 সাবসেকশন 3 যে তেনে ব্যক্তিয়ে যি ব্যক্তিয়ে এনে ডিপোজিট লয় সেই ধন ঘূৰাই দিব নোৱাৰে তেওঁ 10 বছৰলৈ কাৰাদণ্ডিত হ'ব পাৰে যি ইমান টকা ডিপোজিট লৈছিল তাৰ ডাবল দা এমাউন্ট ফাইন হিচাপে তেওঁ এটো ফিৰাই দিবলৈ বাধ্য হ'ব দুখী সাব্যস্ত হ'লে কোৰ্টৰ আদেশ মৰ্মে কিয়া বিনিয়োগকাৰীসকলক ভগাই দিব পাৰে ইয়াৰ শেহতীয়া উদাহৰণ আছিল ৰ'জ ভেলি নামৰ এটা প্ৰতিষ্ঠানৰ কথা আপোনালোকে গম পাইছিলে 2017 চনতো একেই ঘটিছিল কলকাতা উচ্চ ন্যায়ালয়ে এক ৰায়দান দিছিলে আৰু প্ৰায় 20 কোটি টকা বিনিয়োগকাৰীক ভগাই দিয়া হৈছিল যিমান সংখ্যক ধন আপোনালোকে বিনিয়োগ কৰিছে কিছু পৰিমাণৰ ধন পাব পাৰে বুলি আশা কৰিব পাৰে গতিকে আপোনালোকে এই সন্দৰ্ভত কি ভাবে নিশ্চয় আপোনালোকৰ মতামতলৰ কমেন্ট বক্সত জনাবৰ কাৰণে নাপাহৰিব আৰু ভিডিঅ'টো নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ